আজি আমাৰ টিএমপিকে টিএমএমকেৰ উদ্যোগত বাহিৰ কৰা এই জোৰ সমদলৰ আজি দ্বিতীয়টো নিশা আৰু এই দ্বিতীয়টো নিশাত এই আমাৰ আনবিল্লা মুদৈ মুনমুনি এনৰ ঘালি চাপৰি এনেদৰে 4খন গাঁৱৰ ৰাইজ চৰাইবাৰী 5খন গাঁৱৰ ৰাইজে একেলগ হৈ এই নদীৰ কাষত এনেদৰে প্ৰায় 6 শতাধিক ৰাইজে ওলাই আহি 6 জনগোষ্ঠীৰ তীব্ৰ বিৰোধিতাৰে এই সংগ্ৰাম অটুট ৰাখিছে আৰু কেৱল মাত্ৰ আমাৰ এই সংগ্ৰামখনৰ স্লোগান হিচাপে মাত্ৰ আমাৰ 6 জনগোষ্ঠীক জনজাতিকৰণ বন্ধ কৰক জনজাতিৰ নামৰ ৰাজনীতি নচলিব এনেধৰণৰ স্লোগান লৈ আমি এই নদীৰ কাষত আজি আমি জোৰ সমদল বাহিৰ কৰিবলগীয়া হৈছে কাৰণ ভাৰত স্বাধীনতাৰ আগৰ পৰাই আমাক অসমৰ এই আমাৰ পিছপৰা মিচিং ৰাইজক ৰাভা বড়ো এনেধৰণৰ 14টা জনজাতিৰ ৰাইজক ট্ৰাইবেলক যেহেতুকে এসটি হিচাপে আমাক সাংবিধানিকভাৱে মৰ্যাদা প্ৰদান কৰি আমাৰ নিজৰ অধিকাৰ নিজৰ স্বজাতিক সুৰক্ষাৰ কাৰণে যেটো আমাক যেহেতুকে আমাক অধিকাৰ দিয়া হৈছে এই অধিকাৰ কিন্তু যোৱা কেইটামান বছৰৰ আগৰ পৰাই কিন্তু 6 জনগোষ্ঠীয়ে কিন্তু কৰ্ব কৰাৰ কাৰণে ইতিমধ্যে আন্দোলন কৰি আহিছে কিন্তু আমি 6 জনগোষ্ঠীৰ বিৰোধিতাৰে জোৰ সমদল কৰা নাই আমি কেৱল মাত্ৰ জোৰ সমদল কৰিছো অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি জনাই দিব বিচাৰিছো আমি সকল ট্ৰাইবেল যেহেতুকে ভাৰত সংবিধানৰ আৰ্টিকল 342 যেহেতুকে 5টা ক্ৰাইটেৰিয়া দি কিনি যেহেতুকে আমাক যেহেতুকে এসটি হিচাপে আমাক কিন্তু অধিকাৰ দিয়া হৈছে এই অধিকাৰ কিন্তু আমি কোনো দিনে আমি কিন্তু আমাৰ পৰা কৰ্ব হ'ব নিদু আমাৰ নিজৰ অধিকাৰ আমি ৰক্ষা কৰাৰ স্বাৰ্থত কিন্তু আমি এই অঞ্চলৰ আমাৰ আই মাতৃ সকল ওলাই আহিছে ইমান নিখাত আমাৰ পিতৃ সকল ওলাই আহিছে যুৱক যুৱতী সকল ওলাই আহিছে আমাৰ এটাই লক্ষ্য আমাৰ অধিকাৰ আমি ৰক্ষা কৰিম একানে বাৰে বাৰে আমি অসম চৰকাৰ আৰু আমি কেন্দ্ৰীয় চৰকাৰক ইয়াৰ পৰা আমি প্ৰত্যাহ্বান জনাব বিচাৰিছো যিকোনো প্ৰকাৰে সংবিধান সংশোধন কৰি হলে যদি 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়ে তেনে হলে আমাৰ এই সংগ্ৰাম কিন্তু দিল্লী যন্ত্ৰ মন্ত্ৰত কিন্তু আমাৰ লক্ষ লক্ষ জনজাতিৰ ৰাইজ ওলাই আহি কিন্তু আমাৰ সংগ্ৰাম কৰিবলৈ আমি হাজু হৈ আছো সেই কাৰণে এই জোৰ সমদল আমি কেৱল মাত্ৰ এটা নিশা নহয় দুটা নিশা নহয় এই জোৰ সমদল এতিয়া আমাৰ বিভিন্ন মিচিং অধ্যুষিত অঞ্চলসমূহত গাঁৱে বুৱে চহৰ অঞ্চলে নগৰে আমাৰ এই জোৰ সমদল বাহিৰ কৰা হ'ব আৰু আমাৰ ট্ৰাইবেল সকলৰ যেটো ইউনিটি আমাৰ ট্ৰাইবেল সকলে যে অসমখনৰ এটা অগ্ৰণী ভূমিকা পালন কৰি আছে ইয়াক দেখুৱাৰ স্বাৰ্থত কিন্তু আমাৰ ট্ৰাইবেল সকল আজি সকলে ওলাই আহিছে